চাওক মোৰ চেৱাইৰ অকমান পৃথক ধৰণে বনোৱা ৰেচিপিটো ৰেডি হৈ গ'ল এয়া এবাৰ জুতি ল'ব আজি আপোনালোকক চেৱাই মই অকমান পৃথক ধৰণে বনাই দেখুৱাম যিহেতুকে চেৱাইটো গাখীৰেৰে খোৱা হয় কিন্তু মই গাখীৰেৰে খাব নোৱাৰো আসলতে আমুৱাই যায় বা মানে ভাল নালাগে খাবলে মোৰ খাব একেবাৰে নোৱাৰো সেইবাবে মই এনেদৰে প্ৰায় বনাই পেলাই খাওঁ চেৱাইটো তেতিয়া মেগী বা চাওমিন এইবোৰতকৈ খাবলৈ আসলতে ভাল লগা হয় গতিকে হে ভাবিছো যি সকলে গাখীৰেৰে খাই পেলাই বেয়া পায় তেওঁলোকে এনেদৰে বনাই খাব পাৰিব এয়া চেৱাই লৈছো মই এক পেকেট এইটো 10 টকীয়া পেকেট লগতে এয়া ঘি লৈছো ঘি ইয়াৰ পৰা 2 চামুচ ব্যৱহাৰ কৰিম আৰু যদি আপোনালোকে ঘি নাখায় তেন্তে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে লগতে এয়া মই বাদাম লৈছো এইখিনি হৈছে মান ধনিয়াৰ পাত এয়া পিয়াজ এয়া জলকীয়া আৰু এক পেকেট লৈছো মই মেগী মছলা আৰু নিমখ সোৱাদমতে ব্যৱহাৰ কৰিম ইমানখিনিয়ে বস্তু আৰু বিশেষ বস্তু ব্যৱহাৰ নকৰো ইচ্ছা কৰিলে আপোনালোকে গাজৰ বিন ক্যাপসিকাম এইবোৰ ব্যৱহাৰ কৰিব পাৰে বলক তেন্তে পলম নকৰি মই পিছৰ ষ্টেপলৈ যাও গেছত মই কেৰাহী পাতি দিছো ইয়াতে এতিয়া মই ৰিফাইন তেল ব্যৱহাৰ কৰিম অকমান কিয়নো মই ইয়াতে ঘিউ ব্যৱহাৰ কৰিম সেইবাবে ৰিফাইন মই অকমান কমকৈ দি দিছো এয়া ঘিউ মই ইমানখিনি দিছো বৰ বেছিকে নিদিও যিহেতুকে পৰিমাণ কম বস্তুৰ ইমান অকন ঘিউ দিছো এতিয়া এইখিনি অকমান গৰম হোৱালে অপেক্ষা কৰিম এইখিনি ইতিমধ্যে আমাৰ গৰম হৈছে ইয়াতে এতিয়া মই পিয়াজখিনি দি দিম এয়া পিয়াজখিনি দি দিলো লগতে মই জলকীয়াখিনিও দি দিম কাটি লোৱা কেঁচা এইখিনি এতিয়া ৰঙচুৱা হোৱা পৰ্যন্ত আমি ভাজিম এনেদৰে আপোনালোকে আগতে জুতি লৈছেনে জনাবচোন আৰু যদি লোৱা নাই এবাৰ কিন্তু ল'ব আৰু তাৰ পিছত মোক জনাব মেছেজত ইনবক্সত হলেও কিয়নো ভাল লাগে আসলতে আপোনালোকে যেতিয়া মই বনোৱা ৰেচিপি এটা বনাই পেলাই ভাল পোৱা বুলি কয় তেতিয়া এয়া এইখিনি এনেকৈ আমি ভাজিম অকমান ৰঙচুৱা হোৱা পৰ্যন্ত এয়া এইখিনি যেহেতুকে অকমান কালাৰটো চেঞ্জ হৈছে ইয়াতে এতিয়া মই চেৱাইখিনি দি দিম এয়া চেৱাইখিনি দি দিলো দি পেলাই পুনৰ আমি একেলগে এইখিনি লৰাম আসলতে এনেদৰে আমি অকমান ভাজি লোৱাৰ ফলত আমাৰ চেৱাইটো একেবাৰে লগ লাগি নাযায় মানে খাবলৈ ভাল লগা হ'ব সেইবাবে ভাজি লোৱাটো জৰুৰী যেতিয়া এডাল হৈ থাকে ভাল লাগে খাবলৈ এনেদৰে আমি এইখিনি 5 মিনিট সময় ভাজিম যদিহে মোৰ পেষ্ট্ৰি ফলো কৰা নাই ফলো কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে সহজতে বনাই খাব পাৰে এয়া এনেদৰে 5 মিনিট ভাজিম আমি অকমান কালাৰটো চেঞ্জ হোৱা পৰ্যন্ত এয়া 5 মিনিট সময় ভজাৰ অন্তত চাওক অকমান কালাৰটো আমাৰ সলনি হৈছে এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম নিমখ সোৱাদমতে আপোনালোকে নিমখ ব্যৱহাৰ কৰিব ইমানখন নিমখ দি দিছো লগতে মই ইয়াতে দিম বাদামখিনি যিখিনি বাদামখিনি অকমান ভজা যাব এনেদৰে সৰু ল'ৰা ছোৱালীও খাবলৈ ভাল পাব কেতিয়াবা গাখীৰেৰে বনালে একেবাৰে আমুৱাই যায় বেছিকৈ খাব নোৱাৰি মই নিজে নোৱাৰো খাব এয়া হৈ গ'ল ইয়াতে এতিয়া আমি পানী ব্যৱহাৰ কৰিম পানী 2 গিলাচ মান পানী দিম ইমানখিনি পানী দিছো যিহেতুকে সেৱাইখিনি আমাৰ সিজিব লাগিব পানীখিনি দি দিছো লগতে যিখিনি লাগি আছে সেইখিনিও ভালকৈ দি দিছো এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম মেগী মছলা পেকেট ইয়াতে বিশেষ মছলা ব্যৱহাৰ নকৰো আপোনালোকে 5টা মছলা ব্যৱহাৰ কৰিব পাৰে এয়া মই এইখিনি মেগী মছলা দি দিছো লগতে মই ধনিয়াৰ পাতখিনিও ইয়াতে দি দিম এতিয়া আমি পুনৰ এবাৰ লৰাই পেলাই ঢাকন লগাই দিম এইখিনি 5 মিনিট সময়ৰ বাবে হালধি ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে মই অকমান দি দিম হালধি
অকণমান পিছত দিম এতিয়া মই ঢাকনখন লগাই দিম 5 মিনিট সময়ৰ বাবে ইয়াতে মই এতিয়া অকণমান হালধিও দি দিম অকণমান দিম নামমাত্ৰ নিদিলেও কথা নাই কালাৰটোৰ বাবে দিছোঁ ইমান অকণ হালধি দিছোঁ দি পেলাই লৰাই পেলাই ঢাকনখন লগাই দিম 5 মিনিট হৈ গ'ল এতিয়া আমি ঢাকনখন আঁতৰাই চাম এয়া চাওক ইতিমধ্যে আমাৰ সেৱাইখিনি ৰেডি হৈ গৈছে এতিয়া আমি গেছটো বন্ধ কৰি দিম দি পেলাই চাওক দেখিছে এয়া কিমান ধুনীয়া হৈছে একেবাৰে লাগি ধৰা নাই চাওক এয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত আৰু এডাল হৈ যাব ধুনীয়াকৈ সেৱাইখিনি এয়া যিসকলে মিঠাকৈ গাখীৰেৰে খাবলৈ অকণমান বেয়া পায় বা ভাল নাপায় তেওঁলোকে এনেদৰে সেৱাইৰ জুতি ল'ব পাৰে মোৰ নিচিনাকৈ ময়ো গাখীৰেৰে খাই পেলাই ভাল নাপাওঁ বেছিকৈ খাব নোৱাৰোঁ গতিকে এনেদৰে খোৱা হয় যিহেতুকে খাবলৈ ভাল লাগে মেগীতকৈও ভাল লাগে আচলতে এবাৰ আপোনালোকে জুতি ল'ব নোলোৱাকৈ না এয়া চাওক এতিয়া 5 মিনিট পিছত চাওক দেখিছে একেবাৰে পানী নাই লগতে লাগি ধৰা টাইপৰ হোৱা নাই এবাৰ জুতি ল'ব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে মই সহজ ৰেচিপিসমূহে আপোনালোকৰ মাজত আনি থাকোঁ যিহেতুকে যিখিনি বস্তু সকলোৱে খাব পাৰে সহজতে বনাই পেলাই এয়া গতিকে আশা কৰোঁ আজি ৰেচিপিটি চাই ভাল পালে মই বস্তুখিনি উলিয়াই পেলাই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক মোৰ সেৱাইখিনি ৰেডি হৈ গ'ল দেখিছে কিমান সহজ পদ্ধতিত বনালোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টি চাই ভাল পালে কেনেকুৱা পালে জনাব আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে সকলো ভালে থাকক পেজটি ফ'ল' কৰিব